অৰখাৰা দিকিজনী ক'ৰবাত কিবা কৰি আছিল মাজে মাজে মানে পকা ধানৰ মাজে মাজে সৰু সৰু গাড়ী হয় সৰু গাড়ী যাও এতিয়া আৰু একদিন নুৰুল খানা খাবা হাঁহৰ মাংস দি হাঁহৰ মাংস আৰু এদিন আহিম ভাই হাঁহেদি খানা খাম ডিচেম্বৰৰ লাষ্টত ফাইনেল না ফাইনেল একদম হাঁহেদি খানা হেল্ল' গাইছ আকৌ এটা নতুন ব্লগ ভিডিঅ'ৰ সৈতে তো আজি পুৱাই পুৱাই উঠি আছোঁ গা পা ধুই আছোঁ দিয়ক আজি মানে আৰু হাতত লৈ আছোঁ স্ক্ৰিপ্ট মানে স্ক্ৰিপ্টটো আনলি মানে তো থাকেই ভিডিঅ'ৰ কাম আৰু ভিডিঅ'ৰ কাম থাকিলে মানে পুৰা ইয়াতে বিজি হৈ যাব লাগে আৰু গধূলি যাব পাৰে আৰু গধূলি যে গা চা ধুব নোৱাৰে সেইকাৰণে আজি ৰাতিপুৱা গা ধুই লৈছোঁ মই আৰু এফালে আছে শিখৰ জুকৰি কাৰণে কালি ফাংচন চাব গ'লো চুলিগিলি একদম বেয়া হৈছিল আৰু এই চুলি কাটি আছি একবাৰ লুকটো কৈ দিবচোন কেনে লাগে এই যাম লান লগা আছে আৰু মানে তাৰ গা চা ধুবাৰ লেঠা নাই চুলি কাটি আছে কিন্তু গা ধোৱা নাই সি ইমান জোৰ গাইছ এক দেখছা আইফালে বিচনাত পৰছি মানে কিনো অৰখাৰা দিকিজনী ক'ৰবাত কিবা কৰি আছিল আৰু নকওঁ পুৰা আহি পেলাই শ্বুটিং লোকেশ্যন মানে সদায় শ্বুটিং লোকেশ্যনতে থাকোঁ কাৰণ আমাৰ গাঁৱতে কৰি আছোঁ এফালে আছে মানে দে unsubscribe করলে ইয়ার এটা সাবস্ক্রাইবার আছে unsubscribe বললে 0 হয়ে যাবে 0 এই ওলালো আমার আইটা আছে যাব লাইছে বাড়ি যাও নাকবো বাড়ি যায় অন্য একটা শট আছে অন্য দিয়ে নাকবো দুইটা মোরা আমার প্রতি মরে যাব তারপরে আমার বাচ্চা মরে যাব আল্লাহ গো কি কপাল আমি বুঝি না পাও দেখলা কি বকছি আর আপনারা বুঝি পাইতা না কমেন্টত জানাই দিও অলপ চলপ পাও গদাই না পাও দক মই রেডি এটা মই মোমোতে কই এনকাই করি 1 2 3 অ্যাকশন আই মিথুন লাস্ট ফাইট আরে বাহ ওই লাইকে এনকে খাই আছে গাইছ জাগাতে মানে এনকে ভৰাইছি আৰু মোক আৰু নুৰুলক দিয়া নাই ইয়াতে পুৰা মনে মনে খাই আছে জেছিকা নিজে বনাই আছে নিজে খাই আছে আৰু মেইনলি জুবিনৰ পেটটো সৰু হ'ব পাৰে ন কিন্তু ভৰাই তামান পুৰা থিছিস গডাগিনি জুবিনে লৈছে ই এ গোটাইকিটা খাবি না তই এগো ডিপাৰ্টমেণ্টত মই আছো ঠিকে আছে কলৰ প্ৰতি মোৰ হাল্লা জন্মি গেল আজি আৰু ই মোৰ মাথাত কণীটো ভাঙছি দিনে কেটা কল খাই জানা দেখ কি হল আপনার পটি মরিছে তই মৰা মানুহ মল্লিও তই ভিডিঅ' হয় নেকি মই ভাবিছিলো তই মানুহ মল্লিও ভিডিঅ' আজি পুৰা শ্বুটিং শেষ হৈ গ'ল আৰু এইফালে গোটা সোপা যাব ওলছি তাড়াতাড়ি মানে কিবাকে আজি শেষ হ'ল বহুত দিনৰ মূৰত মানে আমি এতিয়া তিনিটা যাই আছো আমাৰ ঘৰক লাগি পথাৰৰ মাজে মাজে মানে পকা ধানৰ মাজে মাজে সৰু সৰু গাড়ী হয় সৰু গাড়ী এতিয়া তিনিও যাই আছো আৰু মানে এতিয়া পকা ধান নাই এই পুৰা হাল মাত দিছে সৰিয়হৰ খেতি কৰিব মানে তো পুৰা হাল মাত দিছে সিদিনা হা এখন পথাৰতে ধানো ভিজাইছি সৰিয়হো কৰিব মাটি কি কৰিব নাযায় সেইকাৰণে মাটি কিনক পইচা লালে পালে খেতাতকৈ ভাল কথা কৈছে ই মানে মাজে সময়ে ভাল কথা কয় গাইছ আৰু জুবিনহঁতক আমাৰ ঘৰক লৈ আহিলোঁ এতিয়া তাড়াতাড়ি যাব লাগে মানে বহুত দেৰি হৈছে ই দাউৰি আছে গোটাই ঘৰত আহিলো নুৰুল নেহুৰ নুঘুৰে নুৰুল ঘৰত আহিলো পৰিৱেশটো বহুত বেছি ভাল লাগিল গাঁওখনে ভাল লাগে সানচেট দেখা পাই খুব ধুনীয়া বঢ়িয়া এফালে একদম মনোমোহা এটা দৃশ্য পাই এতিয়া আমি মনোমোহা দৃশ্য চালো চাহো খালো পিঠাই দি ধুনীয়াকে যাওঁ এতিয়া আৰু একদিন নুৰুল খানা খাবা হাঁহৰ মাংস দি হাঁহৰ মাংসৰে এইটো ফিক্স না ফিক্স তোৰ ৰাইডানো ঘূৰি ল'ব পাৰে কিন্তু মোৰ ৰাইডান কেতিয়াও ঘূৰি নাযায় এইটো সঁচা হ'বই সঁচা না ই সঁচা কৈছি ন পুৰা ই সঁচা কথা কয় যেন লাগে কিন্তু নকয় কি বা কৰে জানে আমাৰ প্ৰডিউচাৰক মই দেখুৱাই নাছিলোঁ মানে ফাৰ্ষ্ট ভ্লগতে দেখুৱাব লাগে কিন্তু মই আজি লাষ্ট শ্বুটিঙৰ দিনা মই দেখুৱাই দি আছোঁ এইফালে আছে আমাৰ প্ৰডিউচাৰ নমস্কাৰ তো বা গোটেইখিনি আমাৰ শ্বৰ্ট ফিল্মখনত প্ৰডিউচ কৰিছে মানে তো তোমালোকৰ সহায় কৰিছো সেইটোৱে আৰু তো যিয়ে নহওক তো থেংক ইউ বা most welcome but you যিয়ে নহওক বাৰু গাইছ আহি আছে অতি সোনকালে শ্বৰ্ট ফিল্মখন আপোনালোকে চাব সকলোৱে চাব সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ সেইটোৱে আৰু
আৰু আমি এতিয়া ওলালো মানে নুৰুল ভাইহঁতৰ ঘৰৰ পৰাও আহিলো বহুত বেছি ভাল লাগিল আৰু এইপিনে নুৰুল ভাই ই আমাৰ ঘৰত গৈছিল সিদিনা আৰু যাব আৰু এদিন আহিম ভাই হাঁহেদি খানা খাম ডিচেম্বৰৰ লাষ্টত ফাইনেল না ফাইনেল একদম হাঁহেদি খানা খাম মই ৰাস্তা একো দেখা নাই আন্ধাৰ সেইটো বেলেগ কথা আৰু সিহঁতৰ যিহে ভিতৰত একদম বাপৰে বাপ পুৰা জংঘল কিন্তু ভাল লাগে একদম অফ ৰোড কৰি আহিব লাগে না মজা আৰু লাগে আপোনালোকে জানে আমাৰ ৰাস্তা চাস্তা নাই এতিয়া খোজকাঢ়ি গাড়ীত লাগি যাব যাম। তাৰপিছত ৰাস্তা আছে নাই নহয় ৰাস্তা আছে কিন্তু ৰাস্তাটো বনোৱা নাই বনোৱা নাই। বলক এনে আছে আৰু যাওঁ আৰু এতিয়া বহুত ভাল লাগিলে এক লগ পাই ভালকে বেয়া ভিডিঅ' চেয়া বনাই যোৱা ভাই নাপাবি আকৌ। এই নাই আৰু চাব আপোনালোকে ইয়াৰ ভিডিঅ'বিলাক খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই ওলাই আহিলো ই আছে কি দিছিলে মানে মামা না চবৰে এও আছে আৰু এই এফালে গোটাই আছে আৰু মানে এতিয়া যাই আছো আমাৰ ঘৰৰ ওচৰতে মানে এখন ৰাস আছে আৰু তাতে আজি ফাংচন আছে তো এতিয়া ফাংচন চাবা যাই আছো আৰু মানে ইহঁতে মানে অলপমান বোলে ৰিহাৰ্চেল কৰি ল'ব ইয়াতে তো চাওকচোন দে কৰ বাবা হাতটো দে দুখ ৰাখিছো নজনাকে কেমেৰা মাৰা চাও গাইছ এন্দ্ৰ গোটা ৰাখাই টান হৈছে দেখিছা গাইছ বাপৰে বাপ পাকা মাৰে কি দেখোন মানে ক'ৰবাত যদি ফাংচন চাংচন থাকে আমাৰ একেবাৰে মাতি মই নম্বৰ দি দিম ডিছক্ৰিপশ্যনত আৰু বেলেগ গাম ভালকে দিয়ক ৰিহাৰ্চেল কৰাৰ কাৰণে আপোনালোকে ভাববা নালাগে যে আমাক তাতে ফাংচনত মাতছি আমি প্ৰগ্ৰেম কৰিম নকৰো মানে ফাংচনত প্ৰগ্ৰেম কৰিব পৰা হোৱা নাই দিয়ক গাইছ মানে আৰু অলপ মানে ৰাতি ৰিহাৰ্চেল কৰি লৈছে মানে এই পিছফালে যি জাপ পেও সেনেকৈ জাপ পেৱাই লাগিব তো জাপ পেৱাৰ কাৰণে মানে ইয়াতে অলপ প্ৰেক্টিচ কৰি লৈছে সেইকাৰণে এতিয়া প্ৰেক্টিচ হ'ল এতিয়া মানে গোটেইকেইটা আমি যাব লাগে তো বলক আৰু তো গাইছ সেই তেতিয়াৰ পৰা এডিটক ৰখিছিলো কিবা আহিবৰ লগে লগে মানে কিবা বোলে ফটো মাৰে বোলে কি মানে এই ৰাতি কোনোবা ফটো শ্বুট কৰে হা মানে একেবাৰে পাগলাই হৈছে এই ৰাতি মানে মানে ফটো মাৰে বোলে কি যি আৰু ক'বা নোৱাৰো দিয়ক গাইছা আৰু মামাজী কি হ'ব এতিয়া যাবা নে তাড়াতাড়ি বলা হলকান ফাংচন বুলি তো জানাই যাবাই লাগিব আৰু এই আমাৰ শৰ্ট ফিল্মটো আহি আছে নামটো কি আছিল জীৱন বাটৰ ধুমা হ'ব যা গাইছ দেখিছা প্ৰমোচন মাৰিব मुझसे इधर उधर गलती से निकल जाते हैं তো গাইছ পাই গেলো নদী পাৰ আৰু এইফালে চাব না 8টা 2টা 3টা 4টা 20-25টা মান বেছি আছে দিয়ক গাইছ দেখছি কি খাব বহি দিছি চব বাকা বাৰে এফালে একেতিয়া মানে যি ন খাৱাটো মেইন আৰু गम पाए ना কাৰ निपर बेटलन দেখছি না গাইছ তোৰ কি যি বকুৱা এনে আৰু কিবা কবি হ'ল এইফালে ৰাখবা পূজা কিবা আহিলে মানে জিলাপি নাখালে কেনেকৈ হ'ব এটা হাই মাৰি দিছো খাবাই লাগিব আৰু এফালে আছে এই মামাজী মানে মামাই দিছি দিয়ক মানে কিন্তু চলিটো কিন্তু ভাল শিখৰৰ পাৰ্টি কৰিলো আমি কিন্তু শিখৰ নাখা এইটো ইয়াৰ লছ সেইটো বেলেগ কথা তেতিয়া এই বুজি গৈছে এতিয়া জিলাপি মামাই খোৱা দে আৰু খাওঁ দিয়ক বঢ়িয়া গৰম গৰম জিলাপি আৰু এটা আহি গেল দেখোন এইবাৰ ই কিনছি ভালেই দিয়ক মানে এনেকুৱাকে পাৰিলে ভালেই দিছো আৰু এইবাৰ এইটো আহি গৈছে পানী বটলটো কিনছি দিয়ক কিনে আৰু তো গাইছ আহি গেল চাওমিন এফালে মেহেৰে লুচি এফালে মোৰ এফালে মামাৰ কিনো বহি লৈছোঁ দিয়ক অলপমান খাই লওঁ আৰু গান মানে কিবা একদম ধুৰ গান মাৰিছোঁ ন মই ঘুমাম আৰু কি কৰিবি আৰু আমাৰ ধুৰ গান নাচছে গাইছ মাত্ৰ এটা অলপমান কুলৰ গান নাচছে সামান নহয় অলপমান এই সেইটোত অলপমান চুটছিল তাৰপাছত আৰু ডাউন কৰি গেল পুৰা ধুৰ গান মাৰি আছে কি কৰিবা ধুৰকে চাওমিনে খাব লাগে আজি নহ'বা খাইলেও ঘৰত যাওঁ আহোঁতে খোজকাঢ়ি আছিলোঁ এতিয়া এই গাড়ীত যাওঁৱে মামাহঁতৰ লগত এফালে ই আগে বহি লৈছি